হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনাক সকলো ভালে আছে। আজি বিশেষকৈ এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আমি সকলোৱে আচলতে ঘৰতে বনাওঁ, বেলেগ বেলেগ ষ্টাইলতে বনাওঁ। আপোনালোকে বিশেষকৈ আবেলি খাই ভাল পায় নে বিশেষকৈ লাঞ্চত নে ডিনাৰত খাই ভাল পায়, সেইটো মোক কমেণ্ট ছেকশ্যনত জনাবচোন। মই পিঁয়াজ লৈ লৈছোঁ, আদা নহৰু লৈ লৈছোঁ। যিহেতু মই লগতে আৰু এটা ৰেচিপি বনালোৱেই, আপোনালোকৰ লগত শ্বেয়াৰ কৰা নাই বাৰু। আৰু বিশেষকৈ সেইকাৰণে আচলতে মই পিঁয়াজ নহৰু আদা অলপ সৰহকৈ বাটি লৈছোঁ। এতিয়া মই এটা বাটিত কৰ্ণফ্ল'ৰ লৈ লৈছোঁ, লগতে মই নিমখ, জালুকৰ গুড়ি আৰু জিৰা গুড়ি দি দিছোঁ। মোৰ এতিয়া পেষ্ট বনোৱাও হৈ গ'ল। লগতে মই এতিয়া পানী অকণমান দি পেলাই মিক্স কৰি ল'ম। আপোনালোকে পানী অকণমান নিদিলেও হয়, শেষত কিন্তু মই পানী অকণমান দি পেলাই মিক্স কৰি ল'লোঁ। এতিয়া মই গোটেই পেষ্টখিনি দি দিছোঁ। পেষ্ট বহুত বেছি দিয়া নাই, আৰু যিহেতু নহৰু গোন্ধটো বহুত বেছি, আপোনালোকে আগতীয়াকৈ ফ্ৰাই কৰি ল'ব পাৰে, কিন্তু মই নাই লোৱা। ইয়াত দেখিছে নহয়, আচলতে লগতে মই চিকেন কাৰীও বনাইছিলোঁ, কিন্তু এইটো চিকেনৰ ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। চিকেনখিনিও বইল কৰি ল'লোঁ। এতিয়া বইল কৰি লোৱা চিকেনখিনি পৰা অকণমান আনি মই এতিয়া আপোনালোকে কি বুলি কয়, এটা ষ্টাৰ্টাৰ বুলিয়ে ক'ব পাৰে, চিকেন পকৰা বুলিয়ে ক'ব, নে চিকেন কৰ্ণফ্ল'ৰ বুলিয়ে ক'ব, এইটো আপোনালোকে নামটো মোক দিবচোন দেই, কিনো দিলে আচলতে ভাল হয়। এতিয়া মই গোটেইখিনি একেলগে সানি পেলাই এতিয়া মই তেলত এনেকৈ ফ্ৰাই কৰি লৈছোঁ। আপোনালোকে তেলখিনি সৰহকৈও দিব পাৰে, কিন্তু সাধাৰণতে তেলখিনি সৰহকৈ দিলে খাবলৈ ভালো হয়, কিন্তু পাছত তেলখিনি থাকি যায় যে, আচলতে পুৰা তেলখিনি খালেও বেয়া বুলি কয়, সেইকাৰণে মই কমটি তেলতে বনাইছোঁ। এতিয়া মই এটা এটাকৈ এনেকৈ দিও দিছোঁ। দি দিয়াৰ পাছত আৰু একদম ল' ফ্লেমত ভাজি আছোঁ। ৰঙচুৱাকৈ ভজাৰ পাছত আৰু ৰেডিয়ে হৈ যাব। আপোনালোকে বিশেষকৈ টমেট' চচো ওপৰত দি দিব পাৰে, চিলি চচ দিব পাৰে, চিজৱান চাটনি দিব পাৰে, গ্ৰীণ চচ দিব পাৰে, এইটো আপোনালোকৰ কথা। চবৰে আচলতে বেলেগ বেলেগ পদ্ধতি বনোৱাৰ। মোৰ পদ্ধতিটো আচলতে বেলেগ, সেইকাৰণে বোলো ভাবোঁ ঘৰুৱা ষ্টাইলতে বনাইছোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰি। একেবাৰে চিম্পল ৰেচিপি, পটককৈ ঝটপট হোৱা ৰেচিপি বুলি যে কয়, আপোনালোকে বনাব পাৰে। এতিয়া মোৰ ৰঙচুৱাকৈ ভজা হৈও গৈছে। এতিয়া আৰু ইটছ টাইম ফৰ প্লেটিং, কি কয়? আৰু যদি সঁচাকৈ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব দেই। লগতে শ্বেয়াৰ, লাইক, কমেণ্ট কৰি দিবলৈ কিন্তু নাপাহৰিব। এতিয়া মই টমেট' চচ দি দিছোঁ লগতে, আৰু আপোনালোকে একদম চিলি চচো দিব পাৰে ওপৰত, নহ'লে আপোনালোকে বিশেষকৈ গ্ৰীণ চিলিজো দিব পাৰে এনেকৈ কাটি পেলাই। এতিয়া মই বিশেষকৈ পিঁয়াজ দি দিছোঁ, গ্ৰীণ চিলিজ, আৰু আপোনালোকে কৰিয়েণ্ডাৰ লিভছো দিব পাৰে। মই শেষত আৰু ধনিয়া পাত এনেকৈ ছটিয়াই দিলোঁ। মোৰ ইয়াৰ ৰেচিপিটো ৰেডি হৈ গ'ল। ৰেচিপিটো কেনেকুৱা লাগিছে সেইটো মোক জনাব দেই। একদম গৰমে গৰমে খোৱা বস্তু, বিশেষকৈ আপোনালোকে চাহৰ লগতো খাব পাৰে, নহ'লে কফি একাপ যে বাকিয়েই ল'ব, কফি একাপ লগত যে খায় আৰু বেছি ভাল লাগিব আপোনালোকৰ। এয়া দেখিছেনে, মই অকণমান টমেট' চচ দিও এনেকৈ বনাই দেখুৱালোঁ, কেনেকুৱা লাগিলে ক'ব।